নমস্কাৰ, মই চিৰঞ্জীৱ ভূঞাই পাৰ্থপৰাজয় নাটৰ বব্ৰুবাহনৰ এটি সংলাপ ক'বলৈ আগবাঢ়িছোঁ। দীপাৱলীৰ দীপ্তি আজি ম্লান হৈ গ'ল, ভৰি গ'ল তিক্ততাৰে গোটেই জীৱন। পান কৰি বিষ তাৰ আকৰ পুৰাই, সমীৰণে উতলা পৱনে সকলোৱে কৰে সেই হীন উচ্চাৰণ। দৃঢ় কণ্ঠে চেপি ধৰি কণ্ঠ নলি মোৰ লিখি দিলে দীপ্ত ললাটত কলংকৰ হীন হস্তাক্ষৰ। জাৰজ 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 মূৰ্ছা গ'ল বসন্তৰ প্ৰফুল্ল কুসুম, সৰি গ'ল পাহিতাৰে মাৰ গ'ল সৌন্দৰ্যৰ সৌৰভ। অন্তৰত সুপ্ত থকা আগন্তুক কাল বহাগী প্ৰবল ধুমুহাৰ মেঘৰ মাজত বিদ্যুতৰ লহৰে লহৰে ধমনীত ৰক্তশোধ প্ৰবাহিত হওক সঘনে। বিদ্ৰোহ বিদ্ৰোহ নাচি উঠক মোৰ মনত দম্বৰু বজাই, স্ফীত কৰি সৰ্বঅংগ সৰ্বলোম কোপ। আজি মোৰ ফাগুন উকলি গ'ল, দেখিছো সূচনা অনাহুত কাল বৈশাই, আকণ্ঠে কৰিছে প্ৰাণ তীব্ৰ হলাহল। দেখা পাব মণিপুৰে, দেখা পাব দেৱতা দানৱে, যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলোৱে দেখা পাব আজি প্ৰলয়ৰ ৰুদ্ৰৰূপ মোৰ। সেনাপতি কিবা দুখত পদাঘাত কৰি মোৰ উচ্চ শিৰত উচ্চ কণ্ঠহীন বাক্য কৰে ফাল্গুনীয়ে। ধন্যবাদ।